ধুনীয়াকৈ শুই আছে যেনেকুৱা এই পৃথিৱীৰ কোনো চিন্তাই তাইৰ নাই কি নিস্তব্ধ হৈ আছে শুই যোৱা গুৰিয়া ৰাণী শুই যোৱা মোৰ মৰমৰ মিষ্টি শুই যোৱা মই মোৰ ঘনীয়েকক মৰমত মিষ্টি মাতো কিন্তু আজি যেতিয়া অফিচৰ পৰা আহিলো তেতিয়া তাইক কাৰোবাৰ লগত জোৰে জোৰে ফোন কৰা দেখিলো মোৰ কি হৈ গ'ল মোৰ ইমানেই খং উঠিল মই ব্লেডখন লৈ লাহে লাহে গলখন কাটি দিলো পুষ্পা কি কৰিছা এইবিলাক এতিয়াও মনত আছে আজি 4 বছৰ আগতে তেওঁৰ এই ৰক্তৰ গোন্ধই মোক পাগল কৰিছিল আজি যেতিয়া তেজ ওলাই আছে মোৰ চাই কি আনন্দ লাগিল এইটো চাই মোৰ আৰু আনন্দ লগাৰ কাৰণে মই চুৰিখন লৈ খুব 3-4 বাৰ পেটত ঢালি দিলো আজিৰ পৰা 4 বছৰ আগতে মোৰ ঘনিষ্ঠ বন্ধু এটাৰ বাৰ্থডে পাৰ্টিত প্ৰথম তাইক দেখিছিলো আৰু প্ৰথম দেখাতে মই দিৱানা হৈ গৈছিলো তাইৰ প্ৰেমত পৰি গৈছিলো তাইৰ সেই ধুনীয়া চুলি এই চকু গভীৰ চকু আৰু কি আকৰ্ষণীয় চেহেৰা প্ৰথমত আমি বন্ধু হলো তাৰপিছত লাহে লাহে প্ৰেম হ'ল আৰু 1 বছৰমান পিছত বিয়া পাতি ললো 1 বছৰলৈকে চব ঠিকে আছিল কিন্তু 1 বছৰ পিছত বছে তেওঁক প্ৰমোচন দিলে প্ৰমোচন দিয়াৰ পিছত তেওঁ সদায় ঘৰত দেৰিকে আহে আৰু সদায় বেলেগ পুৰুষৰ লগত ঘৰত আহে আৰু ৰাতি সদায় পাৰ্টি সেইকেইটা চাই মোৰ সহ্য নহ'ল কিন্তু এনেকে মোৰ লাহে লাহে অলপ খং উঠা হ'ল ঘৃণ কৰিব ললো আৰু আজি যেতিয়া তেওঁক ফোনত দেখিলো সহ্য নহয় মই চিৰনিদ্ৰা খুৱাই দিলো তাইক এইফালে আছো মই ভাল এক্টিং কৰিছো না ছাৰ মই চান্স পাম নে ছাৰ আপোনাৰ এই চিনেমাখনত মই চিলেক্ট হ'ম নে অভিনেতাৰ কাৰণে ছাৰ আপে আগতে কৈছো এইটো মুম্বাই হয় মুম্বাই ক'ৰ পৰা আহি তই এতিয়া মই কোনো ৱেব চিৰিজ বা শ্বৰ্ট চিনেমা বনাব আহিছো নেকি এইকেইটা কি এক্টিং ক'ৰ পৰা আনিছে এইটো হেল্ল' মই বিবেক অগ্নিহোত্ৰীয়ে কৈ আছো মোৰ এটা চাইকো ঘৰৰ চিনেমা বনাব এটা চাইকো কেৰেক্টাৰ লাগে জলদি পঠাই দিয়ে কালিৰ পৰা মোৰ শ্বুটিং মই বহুত কষ্ট কৰি আলোকে আহিছো এটা চাল দিয়ক ছাৰ প্লিজ মই এটা তোক চান্স দিব বহিছো নে মই কাষ্টিং কৰিব বহিছো ওপৰৰ পৰা প্ৰডিউচাৰৰ কিমান প্ৰেছাৰ গম পানে নাই বহুত কষ্ট কৰি মোৰ মা দেউতা ছাৰ আচ্ছা ঠিক আছে তোৰ অভিনয় তেনেকুৱা হ'ব নহয় ছাৰ আজি জীৱনত নাচ এটা মোৰ নিজৰ ইচ্ছা মতে এক্ট কৰিব বিচাৰো ছাৰ প্লিজ ছাৰ অ'কে ঠিক আছে কৰ মা দেউতা মই আপোনালোকক বহুত মৰম কৰো মই মা দেউতাৰ নাম উজ্জ্বল কৰিবলৈ এই আপোনাৰ আহিছিলো বহুত টকা চুৰি কৰিছো বিভিন্ন বেয়া কাম কৰি কিছুমান টকা উপাৰ্জন কৰি ইয়াতে আহিছো কিন্তু এই বলিউডৰ মোৰ কোনো দৰকাৰ নাই মোক মাফ কৰি দিবা মা দেউতা মই আৰু ইয়াত জীয়াই থাকিব নিবিচাৰো মা দেউতা মই আৰু নোৱাৰো মা দেউতা ছাৰ অকণমান চকীখন দিবনে ছাৰ ঠিক আছে লওক নমৰিবি ছাৰ মোৰ এটা লাষ্ট ৰিকুৱেষ্ট এই ভিডিঅ' কৰক মোৰ মা দেউতাকক দেখাব আৰু ক'ব আপোনাৰ ল'ৰা এটা ভাল অভিনেতা আছিল ছাৰ প্লিজ এইটো মোৰ ৰিকুৱেষ্ট মানিব
Hi guys, please like, share and subscribe my channel DS Raju.